हाय फ्रेंड्स, वेलकम बैक बालिसांग ट्रेवल ब्लॉग। आज आम जाबले ओलाइছো এটা নতুন জেগালৈ 17 সেপ্টেম্বৰ। আজি বিশ্বকৰ্মা পূজা, গতিকে আহক যাওঁ। ক'ত যাওঁ আপোনালোকক দেখুৱাই আছোঁ। চেনেলটো চাই থাকক, সাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লেটছ গো। আমি এতিয়া আহি পাইছোঁ। আমি আহি পালোহি সুন্দৰবন পাৰ্ক চিত্ৰকলি। আমি আসলতে বিশ্বনাথ কলেজ NSSৰ পৰাহে এই ঠাইখন এডপ্ট কৰিছোঁ, বিশ্বনাথ কলেজ NSSে। আৰু আমাৰ এটা উদ্দেশ্য আছে যে গাঁওখনৰ ডেভেলপমেণ্ট, গাঁওখন স্বচ্ছ গাঁও হিচাপে গঢ়ি তোলা আৰু গাঁওখনৰ গোটেই মানুহখিনিৰ কাৰণে এটা কৰ্মৰ ঠাই এখন সৃষ্টি কৰি লোৱা। আৰু তাৰ কাৰণে গ্ৰাম্য পৰ্যটনৰ যিটো দিশ, সেই দিশটোৰ ওপৰত আমি গুৰুত্ব দিছোঁ। আৰু মানুহ কি কাৰণে আহিব এখন ঠাই চাবলৈ? গাঁওখন প্ৰথম কথা পৰিষ্কাৰ হ'ব লাগিব। পৰিষ্কাৰ গাঁওটো সকলোৱে চেষ্টা কৰে যে পৰিষ্কাৰ হৈ থাকক, কিন্তু ইয়াৰ পৰিষ্কাৰ পৰিচ্ছন্নতাখিনি আনতকৈ বেলেগ হ'ব লাগিব। ইয়াত যিখিনি বস্তু এনেই পৰি থাকে, সেই বস্তুখিনি ইউটিলাইজ হ'ব লাগিব। তেনেকুৱাকৈ আমি আগবাঢ়িবলৈ চেষ্টা কৰিছোঁ আৰু আশা ৰাখিছোঁ যে অনাগত দিনবোৰত আমি এই ঠাইখিনি অসমৰ ভিতৰত এখন জাকত জিলিকা টুৰিষ্ট স্পট হিচাপে গঢ় দিব পাৰিম বুলি আমি আশা ৰাখিছোঁ। আমি দেখিছোঁ যে গাঁৱৰ একেবাৰে সৰু ল'ৰা ছোৱালীটোলৈকে ওলাই আহিছে ইয়াতে পৰিষ্কাৰৰ কাৰণে। আৰু এই সময়খিনিত অৱশ্যে কিছুসংখ্যক মানুহৰ যিহেতু আৰ্থিকভাৱে অনাটন আছে, কামলৈ নগ'লে বা ক'ৰবালৈ খৰি কাটিবলৈ নগ'লে, ক'ৰবালৈ কাম কৰিবলৈ নগ'লে, তেওঁলোকে খোৱা বোৱাত যথেষ্ট পৰিয়াল চলাত অসুবিধা হয়। তাৰ পিছতো এটা পইচাও নোলোৱাকৈ কিন্তু ইয়াত প্ৰায় 10-12জন লোকে দৈনিক, আজি প্ৰায় কেইমাহ হ'ল, জানুৱাৰীৰ পৰা আজিলৈকে দৈনিক খাটিয়ে আছে। তেওঁলোকে এটা পইচাও ক'ৰ পৰা পোৱা নাই। গতিকে এই মানুহখিনিয়ে গম পাইছে যে ইমান বছৰটো এনেকৈয়ে গ'ল, গতিকে আৰু এটা বছৰ হওক, তাৰপিছত কিজানি এটা ভাল দিন আহে। এই কথাখিনি ভাবি তেওঁলোকে এই কামত লাগি আছে। বিশ্বনাথ চাৰিআলিৰ পৰা ইয়ালৈকে কাৰ্বি ব্লক ক্ৰ'ৱাৰঙলৈকে প্ৰায় 16 কিলোমিটাৰ। আৰু বিশ্বনাথ চাৰিআলি যিটো চাৰিআলি আছে, ট্ৰেফিক পইণ্ট আছে, তাৰ পৰা গুৱাহাটীৰ ফালৰ পৰা আহিলে বাওঁফালে সোমাই আহিব লাগিব, পাভৈ হৈ সোমাব লাগিব, আৰু লখিমপুৰৰ ফালৰ পৰা আহিলে সোঁফালে সোমাই আহিব লাগিব। ইয়ালৈ আহিব পাৰিব, ইয়াত কোনো অসুবিধা নহয়। আৰু ইতিমধ্যে বিধায়ক মহোদয়ে জনাইছে যে যোৱাবাৰ বাজেটতে 80 কোটি টকা ধৰা হৈছে।
2 লেন ৰাস্তাৰ কাৰণে প্ৰায় স্বৰ্গপুৰীলৈকে যাব এইটো আৰু মই ভাবোঁ যে আৰু এটা বছৰ পিছত ইয়াক অন্য ৰূপত দেখা পাব। হয়, আচলতে ইতিমধ্যে ৰাজেশ্বৰ বড়ো ছাৰে ক'লে যে বিশ্বনাথ কলেজৰ পৰা এখন পৰিষ্কাৰ গাঁও তৈয়াৰ কৰিবলৈ আহোঁতে দেখিলে যে ইয়াত এখন ইক' টুৰিজিম কেম্প হিচাপে গঢ়ি তুলিবলৈ যথেষ্ট সম্ভাৱ্য আছে। গতিকে তেখেতসকলে দেখিলে যে ইয়াত বৰ ধুনীয়া জেগা এখনত আমি সজাই পৰাই তুলিলে ইয়াতে পৰ্যটকে আহিব। সেই ধাৰণাটো লৈ আমি ইয়াতে কাম আৰম্ভ কৰিছোঁ। আপোনাৰ ঘৰ ইয়াতেই? হয়। আপুনি কেনেধৰণে জড়িত হ'ল ইয়াত? মই আচলতে আগৰ পৰাই ৰাজেশ্বৰ বড়ো ছাৰৰ লগত মোৰ চিনাকি আছিলে। তেখেতে NCCৰ দায়িত্বটো লৈ NSSৰ তেখেতসকলে গাঁও এখন এডপ্ট কৰাৰ কথা চিন্তা কৰি আছিলে। আমি দেখিছোঁ এই জেগাটোত যেনেকৈ আপোনাৰ বাঁহৰ সাঁকোখনেই হওক বা আপুনি বহি থকা মেজখনেই লগতে আমাৰ পিছফালে চাংঘৰ টাংঘৰ আৰম্ভ কৰি খৰচ হৈছে, কিবা এটা হ'লেও খৰচ হৈছে। সেই খৰচৰ পইচাটো মানে কেনেধৰণে আপোনালোকে হেৰি কৰিছে? পোনপ্ৰথম যিহেতু আমি দেখিছিলোঁ টিকেটৰ ব্যৱস্থা কৰা নাছিলে, তো মানে কেনেধৰণে ফাণ্ড আপোনালোকে হেৰি কৰিছিলে? NSSে কাম কৰিবলৈ আহোঁতে এটা খৰচ কলেজৰ পৰা হয়তো দিছিল। তেখেতে ৰাজেশ্বৰ বড়ো ছাৰে আমাক বাঁহ কিনিবৰ কাৰণে 8,000 টকা এটা দিছিলে। সেইটোৰে আমি প্ৰথম আৰম্ভ কৰিছোঁ আৰু বাঁহ কিনি আমি আৰু ৰাইজেও তেনেকৈ সকলোৱে ডনেশ্যন দিছে, মানে বাঁহ আমাক দিছে আৰু তেনেকৈয়ে আমি কামবিলাক আৰম্ভ কৰিছোঁ। এই কোনোবাই সদয় ব্যক্তি আছে আমাক যদি কিবা সহায় কৰিব বিচাৰে, আৰ্থিক সহায় নহ'লেও কোনোবাই যদি গছ পুলি বা ধুনীয়া ফুল এজোপাকে ৰৈ যায়, আমি তেখেতক চিন থাকিব। খুব সুন্দৰ পৰিৱেশ হয় কাৰ্বি ব্লক, আহি পেলাই খুব ভাল লাগিছে। গ্ৰাম্য টুৰিজিমৰ এক নতুন দিশ এই অঞ্চলৰ পৰা পোৱা যাব। খুব ভাল লাগিছে আহি পেলাই। প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এই অঞ্চল আৰু ভৱিষ্যতেও এই অঞ্চলৰ কাৰণে কৰিবলগীয়া বহুতখিনি আছে। স্থানীয় লোকৰ লগতে বিশ্বনাথ চাৰিআলি সমগ্ৰ ৰাইজ একত্ৰিত হৈ পেলাই এই কাৰ্বি ব্লকৰ কাৰণে কিবা কৰাৰ প্ৰয়োজন আছে বুলি আমি ভাবোঁ নতুন প্ৰজন্ম হিচাপে। বাৰু যি কি নহওক, সকলো একলগ হৈ পেলাই থাকি পেলাই এই অঞ্চলৰ উন্নয়নৰ কাৰণে বিশ্বনাথ চাৰিআলি মধুপুৰ অঞ্চলত হয়। ময়ো এজন পৰ্যটন বিভাগৰ ছাত্ৰই হয়, বৰ্তমান মাষ্টাৰ ডিগ্ৰী কৰি আছোঁ গুৱাহাটী ইউনিভাৰ্চিটি আণ্ডাৰত পৰ্যটন বিভাগত। আহি পেলাই নিজে গৌৰৱান্বিত হৈছোঁ এই অঞ্চলত আহি পেলাই। বহুত ধুনীয়া পৰিৱেশ, লগতে কাৰ্বি জনজাতিৰ যি পৰম্পৰাগত খাদ্যাভাস নাইবা পৰম্পৰাগত সাজপাৰ, এই সকলোখিনি এই অঞ্চলত আমি দেখা পোৱাব পৰা যায় বুলি মই ভাবোঁ। আৰু বহুত আছে কৰিব লগা আৰু বহুতখিনি বৰ্তমানেও হৈ আছে আৰু ভৱিষ্যতৰ সেই গোটেইখিনি পৰিকল্পনা লগত লৈ পেলাই প্ৰশাসনক লগত ৰাখি পেলাই স্থানীয় লোক একত্ৰিত হৈ পেলাই আগবাঢ়ি গ'লে ভৱিষ্যতে এদিন অসমৰ এক অন্যতম পৰ্যটনস্থলী হিচাপে কাৰ্বি ব্লক প্ৰতিষ্ঠিত বুলি মই ভাবোঁ। ফটোশ্বুট কৰিব পাৰে। আমাৰ পুৰুষ মহিলা ড্ৰেছো আছে। এইখিনিয়ে আমাৰ পুৰুষ মহিলাৰ ড্ৰেছ। আমাৰ লেডিছৰ আমাৰ কাৰ্বি ভাত আমাৰ এইটো পিনি বুলি কোৱা হয়। এইখিনি চব পিনি হয় আৰু ওপৰত আছে এইটো পুৰুষৰ কাৰণে এইটো চেলেং, পুৰুষসকলৰ পিন্ধিব পাৰে। এইটো হ'ল মহিলা আৰু এইটো হ'ল আপোনাৰ পেকক বুলি কওঁ, আমাৰ কাৰ্বি ভাত পেকক। আৰু এইটো হ'ল পিনি, এইফালে আছে ৱাংকক। এইটো মানে মাফলা নে কি? মাফলা নহয়, মাফলাৰ আজি নাই অনা, এইটো কঁকালত লগাব লাগে। আচ্ছা। ৱাংকক এই কাপোৰখিনি ধৰক এনেই কিছু কালচাৰেলি কিবা প্ৰগ্ৰেমত পিন্ধা নে এনেও ঘৰতো পিন্ধা ধৰক? কালচাৰেলটো পিন্ধিব পাৰে, ঘৰতো পিন্ধে আমাৰ। আচ্ছা আচ্ছা। আমাৰ ট্ৰেডিশ্যনেল ড্ৰেছ, এইটো আমাৰ ট্ৰেডিশ্যনেল ড্ৰেছ হয়। এইবিলাক
প্ৰদৰ্শনী হেৰি পিন্ধিব পাৰে। ধৰি লওক যদি কোনোবা যদি পিন্ধিব বিচাৰে কেনেকুৱা ধৰণৰ দিয়া হয়, কিবা ৰেণ্ট লোৱা হয় নেকি? হয় হয়, ইয়াত পাৰ ড্ৰেছ 50 ৰুপিজকৈ লৈছোঁ আমি। হয়, কিবা টাইমিং আছে নেকি?